নমস্কাৰ, মই সত্যগোপাল শইকীয়া RCM আসাম লাইভ চেনেলৰ জৰিয়তে সদৌ অসমবাসী ৰাইজলৈ মই স্বাগতম জনাইছোঁ। আৰু আজি মই এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। যদি এই টপিকটো আপোনালোকৰ যদি গুণগ্ৰাহী হয়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি ইয়াত যদি ধৰক আপোনালোকে কিবা অকণমানো যদি কিবা দুখ ত্ৰুটি পায়, তেতিয়াহ'লে যে সেই দুখ ত্ৰুটি শুধৰণি হিচাপে আপোনালোকে মোলৈ এটা কমেণ্ট কৰি লিখি পঠিয়াব। ভাল হ'লেও কমেণ্ট কৰিব, আৰু যদি বেয়াও হয় তথাপিও কমেণ্ট কৰিব। ঠিক আছে, আজিৰ টপিকটো হৈছে কি যে নেটৱৰ্ক মাৰ্কেটিঙত গ্ৰাহকক আকৰ্ষিত কৰিব কেনেকৈ। চাওক, এইটো এটা বৰ ডাঙৰ এটা প্ৰশ্ন হয়, কিন্তু ইয়াৰ উত্তৰ মই কিমানলৈকে মই দিব পাৰোঁ মই নাজানো, কিন্তু যিমানখিনি জানো এই সম্যক জ্ঞানে আপোনালোকৰ আগত দুআষাৰ মই দাঙি ধৰিব বিচাৰিছোঁ। তো যে নেটৱৰ্ক মাৰ্কেটিঙত কি হয়, আজি কোনো এজন নেটৱৰ্কাৰে কি কৰে যে গ্ৰাহকৰ ওচৰলৈ যায় আৰু গ্ৰাহকক ওচৰত তেওঁ সেই নেটৱৰ্কাৰজনে অকল নিজৰ কথাখিনি ক'বলৈ আৰম্ভ কৰি দিয়ে, তেখেতক জড়িত হ'বলৈ বাধ্য কৰায় আৰু চব প্লান দেখুৱায়। কিন্তু কথা হ'ল কি, প্ৰকৃততে সেই গ্ৰাহকজনে কি বিচাৰে, প্ৰকৃততে গ্ৰাহকৰ প্ৰয়োজনীয়তা কি। আজি আমি যদি ভালদৰে পৰ্যবেক্ষণ কৰি চাওঁ যে আমি গ্ৰাহকৰ প্ৰয়োজনীয়তাটোৰ ওপৰত আমি অকণমানো চিন্তাই নকৰোঁ। মুঠৰ ওপৰত গ্ৰাহকক আমাৰ কথাখিনি কৈ তেখেতক কেনেকৈ আপ্লুত কৰি আমি গ্ৰাহকক আমাৰ এই কোম্পানীটোত আমি জড়িত কৰাব পাৰোঁ, কেনেকৈ এই ব্যৱসায়টো আমি কৰাব পাৰোঁ। চ' গ্ৰাহকৰো এটা ইচ্ছা থাকে। এটা কথা মন কৰক যে যেতিয়া কোনো এজন গ্ৰাহক আজি দোকানলৈ বা বজাৰলৈ যায়, কি সেই দোকানী বা বেপাৰীজনে সেই গ্ৰাহকজনৰ ঘৰত আগদিনাই গৈ কি নিমন্ত্ৰণ কৰি থৈ আহে নেকি যে কাইলৈ মোৰ দোকানলৈ যাব, আপোনাৰ প্ৰয়োজনীয় বহুতখিনি বস্তু আছে, যে আপুনি তাৰ মাজৰে এটা বা দুই চাৰিটা বাছি পেলাই নি আপুনি কিনি আনিব? নহয়, তেনেকুৱাটো কেতিয়াও নহয়। আৰু এটা কথা মন কৰক, আপুনি যেতিয়া গ্ৰাহক হিচাপে আজি কোনো এখন বজাৰলৈ যায়, ঠিক আপুনি কেতিয়া যায় এবাৰ মনত পেলাওক। চব আপোনাৰ যেতিয়া কোনো এটা বস্তুৰ প্ৰয়োজনবোধ হয়, ঠিক আপুনি তেতিয়াহে যাব যে বজাৰলৈ বা দোকানলৈ। আৰু নেটৱৰ্ক মাৰ্কেটিং এই বস্তুটো ঠিক তেনেকৈয়ে হয়। আমি কাৰোবাক নেটৱৰ্ক মাৰ্কেটিঙত জড়িত কৰাবলৈ যোৱাৰ আগতে তেওঁক যদি আমি তেওঁৰ প্ৰয়োজনীয়তাখিনিৰ কথা যদি আমি তেখেতৰ হৃদয়ৰ পৰা আমি যদি জানিব পাৰোঁ, আৰু তেওঁক আমি এবাৰ সুধিছোঁনে যে তেখেতৰনো কি প্ৰয়োজন আছে। যদি আপুনি এইটো বিষয়ত যদি ভালদৰে পৰ্যবেক্ষণ কৰি কোনো এজন গ্ৰাহকৰ আপুনি যদি হৃদয় জয় কৰিব পাৰিছে নহয়, কিন্তু চব অনাগত দিনত আপোনাৰ কৃতকাৰ্যতাত কোনেও ৰখাব নোৱাৰে। আমি কোনো এজন ব্যক্তিক নেটৱৰ্ক মাৰ্কেটিঙৰ কথা কোৱাৰ আগতে, তেখেতক প্লান দেখুওৱাৰ আগতে তেখেতৰ প্ৰয়োজনীয়তাখিনি আমি হৃদয়ংগম কৰি ল'ব লাগিব। আৰু যদি আমি হৃদয়ংগম কৰি লওঁ, তেখেত নেটৱৰ্ক মাৰ্কেটিঙত হাড়ে হিমজুৱে জড়িত। চ' বহুতো তেনেকুৱা নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত সংলগ্ন থকা বহুতো আপোনাৰ গ্ৰাহকৰ মনোগ্ৰাহী বহুতো দিশ আছে। আজি যদি আমি ভালদৰে যদি পৰ্যবেক্ষণ কৰোঁ, চাওক যে এনেকুৱা বহুত গ্ৰাহক আছে যিবিলাকে তেওঁলোকে কি বিচাৰে যে অতিৰিক্ত উপাৰ্জন। মই
18টা পইণ্টৰ কথা আজি মই ক'বলৈ আগবাঢ়িছোঁ যে অতিৰিক্ত উপাৰ্জন কোনে বিচাৰে চব আজিতো সকলোৱে আজি কিবা নহয় কিবা এটা উপাৰ্জন কৰি আছে চব অতিৰিক্ত উপাৰ্জন এনে এজন ব্যক্তিক লাগে যিজন ব্যক্তিয়ে নিজৰ উপাৰ্জনেৰে তেওঁ জোৰা নমৰিছে তেওঁ আটাগে নাই জোৰা মাৰিব পৰা নাই দ্বিতীয় পইণ্ট হৈছে কি যে আৰ্থিক স্বাধীনতা আজি আৰ্থিক স্বাধীনতাটো বহুতো গ্ৰাহকে বিচাৰে বিশেষকৈ আমি কিবা এটা বস্তু কিনিবলৈ আমাৰ ওচৰত যিমানটো পইচাৰ দৰকাৰ চব সিমানটো যদি পইচা যদি নাথাকে নহয় আমি সেই পইচাটোৰ কাৰণে আমি লোকৰ ওচৰত আমি সদায় কি হয় পৰাধীনতা ভুগিবলগীয়া হয় আৰু সেই কাৰণে আৰ্থিক স্বাধীনতাটো প্ৰায় গ্ৰাহকৰে সঁচা কথাত ক'বলৈ গ'লে প্ৰতিজন গ্ৰাহকেই আৰ্থিক স্বাধীনতাটো আজিৰ তাৰিখত বিচাৰে তৃতীয়তে হ'ল কি যে সময়ৰ স্বাধীনতা আজি সময়ৰ কথা যদি কওঁ নহয় এনেকুৱা আমাৰ সমাজত বহুতো মানুহ আছে যে তেখেতলোকৰ ইনকম কম নহয় আজি উপাৰ্জন কম নহয় তেওঁলোকৰ ওচৰত কোনো অভাৱ নাই কিন্তু তেওঁলোকে সময়ৰ অভাৱত তেওঁলোকৰ বহুতোখিনি কাম তেওঁলোকৰ বাকী হৈ থাকে যিখিনি তেওঁলোকে উপভোগ কৰিব নোৱাৰে আজি সেইসকলক আজি সময়ৰ প্ৰয়োজনীয়তাটো এক্সট্ৰা টাইম তেওঁলোকৰ কাৰণে বহুত দৰকাৰী হয় আকৌ এটা মই কথা কওঁ যে ব্যৱসায়ৰ ক্ষেত্ৰতো যদি আমি কওঁ নহয় 4 নম্বৰ পইণ্ট যে স্বাধীন ব্যৱসায় আজি নেটৱৰ্ক ব্যৱসায়টো এটা স্বাধীনচিতীয়া ব্যৱসায় ইয়াত কোনো আপুনি বছৰ কথা মতে আপুনি কাম চলাব নালাগে ইয়াত চিষ্টেম ৱাইজ নিজে কাম কৰি গ'লেই হ'ল চব তেতিয়াহ'লে আমি যদি ভাবোঁ নহয় এই নেটৱৰ্ক মাৰ্কেটিঙত আজি যিটো স্বাধীনচিতীয়া এটা ব্যৱসায়ৰ এটা সুবিধা আমাৰ নেটৱৰ্ক মাৰ্কেটিঙতো আছে 5 নম্বৰতে হ'ল কি যে বহুতো এনেকুৱা আছে যে নতুন বন্ধুত্ব চব বন্ধুত্ব কোনে নিবিচাৰে চব এনেকুৱা বহুতখিনি মানুহ আছে যে তেওঁলোকৰ উপাৰ্জন কম নহয় কিন্তু তেওঁলোকৰ বন্ধুবৰ্গৰ তাৰমানে কি সেই উপাৰ্জনত লাগি থাকোঁতে তেওঁলোকৰ বন্ধুবৰ্গৰ সংখ্যাটো বহুত কম হয় তেওঁলোকে টাইম মতে যিখিনি বন্ধু নহয় তেওঁলোকক ভিজিট দিব নোৱাৰে চব আজি নেটৱৰ্ক মাৰ্কেটিঙত যদি কওঁ যে বন্ধুৰ কোনো অভাৱ নাই চব ইমানেই দিন ডেইলি বন্ধু বাঢ়ি গৈ থাকে নহয় চব এটা বৰ ডাঙৰ এটা এনাজৰি এটা ডাঙৰ এটা বন্ধুত্বৰ এনাজৰিত আজি এই নেটৱৰ্কাৰসকল বান্ধ খাই যাব পাৰে আজি এই ব্যৱসায়টোত আজি যিজন জড়িত হৈছে নহয় তেখেতৰ সেই আগৰ যিমানখিনি নেটৱৰ্কাৰ আছিলে সকলোখিনি বন্ধুৱেতো হয় আকৌ এটা মই কথা ক'ব বিচাৰিছোঁ যে প্ৰকাশ আজি প্ৰকাশটো হৈছে 6 নম্বৰ পইণ্ট যে এই প্ৰকাশৰ কথা যদি আমি কওঁ তেতিয়াহ'লে বহুতো এনেকুৱা মানুহ আছে তেওঁ নিজকে ফ'কাছ কৰিব বিচাৰে যে সমাজৰ মাজত তেওঁক চিনি পাওক তেওঁৰ নাম থওক চব আজি তাৰ ওপৰতো আজি নেটৱৰ্ক মাৰ্কেটিঙে সুবিধা সকলোকে দি আছে চব আমি জানি বুজি তাক ল'লেই হ'ল আকৌ মই ক'ব বিচাৰিছোঁ যে 7 নম্বৰতে হৈছে কি যে অৱসৰ বিনোদন চব বহুতো এনেকুৱা ব্যক্তি আছে যে কাম কৰি যায় বহুতো উপাৰ্জন কৰি যায় কিন্তু শেষত যেতিয়া তেওঁ ৰিটায়াৰমেণ্ট হয় যেতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰে যে এটা অকলশৰীয়া অনুভৱ কৰে চব আমাৰ নেটৱৰ্ক মাৰ্কেটিঙতো ইমান এটা ধুনীয়া সুবিধা আছে যে সেই যিটো অৱসৰৰ সময় এই অৱসৰৰ সময়টো ধুনীয়াকৈ আমাৰ যিটো আমাৰ বন্ধুত্বৰ মাজত কটাই যোৱাৰ এটা ভাল এটা সুযোগ আছে গতিকে আজি সেই পইণ্টটোৰ ওপৰতো আজি গ্ৰাহকে আসক্তি হৈ আজি নেটৱৰ্ক মাৰ্কেটিঙত আহিব পাৰে আকৌ মই ক'ব বিচাৰিলোঁ
যে 8 নম্বৰ যিটো পইণ্ট সেইটো হৈছে ব্যক্তিগত বিকাশ। আজি চাওক যে নেটৱৰ্ক মাৰ্কেটিঙত আজি বহুত এনেকুৱা মানুহ আছে যি আগতে তেওঁৰ ব্যক্তিত্ব বোলা বস্তুটো নাই, কিন্তু ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰতো আজি নেটৱৰ্ক মাৰ্কেটিঙে এটা ভাল এটা প্লেটফৰ্ম দিছে যে নিজৰ ব্যক্তিত্বটো কেনেকৈ বনাব পাৰি। চাওক নিজৰ ব্যক্তিত্বটো বিকাশত বহুতো মানুহে এই সুবিধাখিনি বিচাৰি থাকে যে মোৰ নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে মই ক'ত এনেকুৱা এটা সুযোগ পাম, যিটো আজি নেটৱৰ্ক মাৰ্কেটিঙত আছে। 9 নম্বৰ পইণ্টটো মই আপোনালোকক ক'ব বিচাৰিছোঁ যে স্থায়ী সম্পত্তি। চব এনেকুৱা আমাৰ সমাজত বহুতো ব্যক্তি আছে যিসকলৰ আজি বহুত জেগাত যে ভাড়া ঘৰত থাকোঁতে থাকোঁতে দিন গৈছে, তেওঁলোকৰ নিজা এটুকুৰা মাটি নাই। চব আজি নেটৱৰ্ক ব্যৱসায়ৰ জৰিয়তে যে তেখেতসকলে কি কৰিব পাৰে যে নেটৱৰ্ক মাৰ্কেটিঙৰ জড়িত হৈ তেওঁলোকে লাহে লাহে পইচা আৰ্জন কৰি যে এটুকুৰা মাটি লোৱাৰ সুবিধাখন আজি নেটৱৰ্ক মাৰ্কেটিঙৰ প্লেটফৰ্মৰ পৰা তেওঁলোকে বিচাৰি পাব পাৰে। চব গ্ৰাহকৰ কাৰণে এইটো এটা যে ভাল এটা সুযোগ হ'ব পাৰে, বা গ্ৰাহকে ইয়াক কোনো এজন গ্ৰাহকে এই কথাষাৰ আঁকোৱালি ল'ব পাৰে। তাৰপিছত মই আৰু এটা পইণ্টৰ কথা ক'বলৈ গৈছোঁ যে 10 নম্বৰ পইণ্টটো। এই 10 নম্বৰ পইণ্টটো হৈছে কি যে বিশ্ব ভ্ৰমণ। চাওক ভ্ৰমণ কৰিবলৈ কোনে বেয়া পায়, ভ্ৰমণটো সকলোৰে প্ৰিয়। কিন্তু মই এটা কথা মই ক'ব বিচাৰিছোঁ, চব ভ্ৰমণ কৰিবলৈ মন কৰিলে ভ্ৰমণ কৰিবলৈতো সময়ো পাব লাগিব। চব ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম অফিচত মেইনটেইন কৰিব লাগে, এনেকুৱা বহুত ব্যক্তি আছে। বহুতে কামৰ কাৰণে আজৰি নাপায়, টকাৰ অভাৱ নাই, কিন্তু তেওঁ ভ্ৰমণৰ কাৰণে অকণমান টাইম দিব নোৱাৰে, চব অকণমান টাইম উলিয়াব নোৱাৰে। চব আজি নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা এটা প্লেটফৰ্ম হয় যে ভ্ৰমণৰ কাৰণেও এটা সুবৰ্ণ সুযোগ ৰাখিছে। চব আজি ভ্ৰমণৰ প্ৰতি যিসকল আসক্তি আছে, আজি তেওঁলোকেও এই নেটৱৰ্ক মাৰ্কেটিঙত আহিব পাৰে, যে তেওঁলোকৰ সেই সপোনৰ সুযোগকণ আজি এই নেটৱৰ্ক মাৰ্কেটিঙত বিচাৰি পাব পাৰে। তাৰপিছত মই 11 নম্বৰ পইণ্টটো মই কথা ক'বলৈ গৈছোঁ যে ল'ৰা ছোৱালীৰ শিক্ষা। আজি কাৰ ল'ৰা ছোৱালী অশিক্ষিত কৰি থাকিব বিচাৰে? কোনেওতো নিবিচাৰে। যে সকলোৱে ভাবে যে মোৰ ল'ৰা ছোৱালী এটা ভাল জেগাত মই নিওঁ, ভাল জেগাত আমি শিক্ষা দিওঁ, ভাল স্কুলত দিওঁ, হয়নে? এতিয়া বহুতেতো ভাবি থাকে যে আমাৰ ল'ৰা ছোৱালীক ফৰেনত পঢ়াওঁ, কিন্তু চব ফৰেনত পঢ়াবলৈ বা বাহিৰত পঢ়াবলৈ আজিৰ দিনত কিমান টকাৰ প্ৰয়োজন হয় আজি সকলোৱে জানে। কিন্তু এই টকাৰ অভাৱ যিটো পূৰা কৰিবৰ কাৰণে আমাৰ ওচৰত এটা সুবৰ্ণ সুযোগ আছে, যে যিটো হয় নেটৱৰ্ক মাৰ্কেটিং। আজিৰ তাৰিখত যে নেটৱৰ্ক মাৰ্কেটিঙে আপোনাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়োৱা, আপোনাৰ ল'ৰা ছোৱালী ফৰেনত পঢ়োৱা যে সুবিধা কৰি ল'ব পাৰে। চব সুবৰ্ণ সুযোগ এয়াই নহয়, আৰু আছে যে মই তাৰ পিছৰ পইণ্টটোৰ কথা ক'ব বিচাৰিছোঁ যে 12 নম্বৰ যিটো পইণ্ট হয়, 12 নম্বৰ পইণ্টটো হৈছে কি যে এটা মানুহে যে নিজৰ মনৰ জোখাৰ এটা ঘৰ, আজি মনৰ জোখাৰে যিটো ঘৰ, যিটো সপোনৰ ঘৰ বুলি কোৱা হয়, চব সপোনৰ ঘৰটো আমি আজি যিটো ঘৰত আছোঁ, এই ঘৰটো কি আমি সন্তুষ্ট নেকি? কেতিয়াও নহয়। চব সকলোৱে এটা এটা সপোন থাকে, এটা ভাল এটা ঘৰত থাকিব বিচাৰে, কিন্তু চব সেই ঘৰটো বনাবৰ কাৰণে তেওঁ কিবা আৰ্থিক অসুবিধা হ'ব পাৰে। চব আজি সেই আৰ্থিক সুবিধাৰ বাবেও আজি কোনো এজন মানুহ এই নেটৱৰ্ক মাৰ্কেটিঙত আহিব পাৰে। চব আজি নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা এটা প্লেটফৰ্ম হয় যে সেই তেওঁ সপোনৰ ঘৰটো, যিটো আপোনাৰ তেখেতে ভবামতে যিটো ঘৰ,
এই ঘৰটো বনাই লোৱাত আজি নেটৱৰ্ক মাৰ্কেটিঙেও সেই সুবিধাটো প্ৰদান কৰিব পাৰে। তাৰপিছতে মই ক'বলৈ গৈছোঁ যে 13 নম্বৰ যিটো পইণ্ট, এই 13 নম্বৰ পইণ্টটো হৈছে কি, যে আজিৰ যুগত এইটো এটা ভাল পইণ্ট যে সকলোৱে এটা নতুন যান বাহন ল'ব বিচাৰে। ভাল এখন কাৰ, ধৰক ভাল এখন দামী বিলাসী গাড়ী এখন থকাটো বিচাৰে। এই বিলাসী গাড়ীখনৰ কাৰণে যিমানটো আৰ্থিক অংক দৰকাৰ হ'ব ক্ৰয় সকলোৰে হাতত সেই সুবিধা নাহিব পাৰে। কিন্তু মই এইটো কথা কওঁ, আজি নেটৱৰ্ক মাৰ্কেটিঙত এনেকুৱা বহুত মানুহ জড়িত আছে যিবিলাকে এই নেটৱৰ্ক মাৰ্কেটিঙৰ আলম লৈ বহুতো গাড়ীৰ সপোন পূৰা কৰিব পাৰিছে। আৰু তেনেকৈ কিছুমান গ্ৰাহকৰ মনোগ্ৰাহী কিছুমান দিশ আছে, যিটো হ'ল যে আমি ইয়াৰ কথা কৈ থাকিলে নপৰে। তথাপিও মই 14 নম্বৰ পইণ্টটো আপোনালোকক ক'ব বিচাৰিছোঁ যে সেই পইণ্টটো হৈছে কি, যে পৰোক্ষ উপাৰ্জন, পেছিভ ইনকম। উপাৰ্জন দুই ধৰণৰ আছে, এক হ'ল এক্টিভ ইনকম আৰু এক হ'ল পেছিভ ইনকম। এক্টিভ ইনকমটো এনেকুৱা ধৰণৰ এটা উপাৰ্জন, প্ৰত্যক্ষ উপাৰ্জন, যিটো অসমীয়াত কয় যে কাম কৰিলেহে পইচা আহে আৰু কাম নকৰিলে পইচা নাহে। পেছিভ ইনকম এনেকুৱা এটা জেগা হয়, যিটো উপাৰ্জনৰ এনেকুৱা এটা ৰাস্তা হয়, যিটো যে কাম কৰিলেও পইচা আহে আৰু নকৰিলেও পইচা আহে। কোনে নিবিচাৰিব আজিৰ তাৰিখত যে কাম নকৰাকৈ যদি কোনোবাই যদি পইচা পায় নহয়, কি বেয়া কথা। আজিৰ তাৰিখততো এইটো এটা বহুত ভাল কথা যে কাম নকৰিলেও এটা দিনত যে পইচা এই নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে আপোনাৰ ঘৰলৈ অহাৰ এটা সুযোগ আছে। যদিহে আপুনি আজিৰ তাৰিখত এই নেটৱৰ্ক মাৰ্কেটিংটোৰ বিষয়ে ভালদৰে অলপ বুজি ভালদৰে যদি অকণমান মানি লয়, তেতিয়াহ'লে অনাগত দিনত আপোনাৰ ঘৰলৈ এই এনেকুৱা এটা পৰোক্ষ উপাৰ্জন আহিব পাৰে। তাৰ পিছৰ পইণ্টটোৰ কথা মই ক'বলৈ গৈছোঁ, 15 নম্বৰ পইণ্ট হ'ব এইটো, যে যিটো আমাৰ পৰিয়ালৰ লগত যিটো সময় দিয়া, ফেমিলিক যিটো টাইম দিয়া। আচলতে কি হয়, আমি কৰ্মব্যস্ততাৰ মাজত যেতিয়া আমি যিটো যান্ত্ৰিকতাৰ মাজত আজিৰ সময়টোত আমি যেনেকৈ আমি সোমাই পৰিছোঁ নহয়, পৰিয়ালক টাইম দিয়াটো বহুতেই অসম্ভৱ হৈ পৰিছে। কিন্তু আজি নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে আপুনি সেই সময়ৰ এইটো যিটো টাইম ফ্ৰীডমটো আপুনি পাব পাৰে, যে নেটৱৰ্ক মাৰ্কেটিঙে এনেকুৱা এটা সুযোগ দিব পাৰে, এনেকুৱা এটা ৰাস্তালৈ লৈ যাব পাৰে, যাতে আপুনি পৰিয়ালৰ লগত সমিল মিলে বাস কৰা, সমিল মিলে এটা টাইম কটোৱাৰ এটা সুযোগ আপোনাক নেটৱৰ্ক মাৰ্কেটিঙে দিব পাৰে। ক'ৰবাত ফুৰিবলৈ যোৱা, এই পৰিয়ালৰ লগত একেলগে হাঁহি ফূৰ্তি কৰি এসাঁজ ক'ৰবাত ভাত খোৱা, ক'ৰবাত ভাল এখন হোটেলত আজি তেনেকৈ এটা ডিনাৰ পাৰ্টি কৰা, এনেকুৱা এটা সুযোগ কিন্তু আজি নেটৱৰ্ক মাৰ্কেটিঙত আপুনি পাব পাৰে। তাৰপিছত মই আৰু এটা কথা ক'বলৈ যাওঁ, যে বহুতখিনি অভ্যাস থাকে। এইটো আপোনাৰ 16 নম্বৰ পইণ্ট পৰিব, যে বহুত অভ্যাস থাকে, যে অভ্যাসগত বিনোদন। বহুত অভ্যাস থাকে, যে সেই অভ্যাস মতে তেওঁলোকে বিচৰা মতে ফূৰ্তি কৰিবলৈ নাপায়। বহুত কিবা কিবি কৰে, কিন্তু বহুত উপাৰ্জনো কৰে, কিন্তু তেওঁলোকে যে অকণমান নিজৰ ৰিলেক্সৰ কাৰণে অকণমান নিজাকে এটা আড্ডা কৰিবলৈ নাপায়। সেই আড্ডাটো আজি আমাৰ নেটৱৰ্ক মাৰ্কেটিঙত আছে। তেনেকুৱা এটা আড্ডা, যিটো ফূৰ্তি ফাৰ্তা কৰা একাষৰীয়াকৈ তেওঁ কৰিব পৰা এটা আড্ডা আমাৰ নেটৱৰ্ক মাৰ্কেটিঙে ধুনীয়াকৈ যতনাই থৈছে, খালি ইয়াত আহি ল'লেই হ'ল। তাৰপিছত মই আৰু এটা ক'ব বিচাৰোঁ, যে যিটো আমাৰ 17 নম্বৰ পইণ্ট হয়,
যে অপৰিসীম যিটো জমা ৰাশি, যিটো পৰিসীমা নাই। আজি চাওক যে আমি এটিএমত প্ৰথমতে কি কৰোঁ যে বেলেঞ্চটো আমি চেক কৰোঁ, তাৰপিছত আমাৰ প্ৰয়োজনীয় যিখিনি বস্তু, যিখিনি আমি ক্ৰয় কৰিব লাগে তাৰ জোখাৰে আমি এটিএমৰ পৰা কি কৰোঁ, পইচাটো আমি উলিয়াই আনো। কিন্তু চাওক আজি নেটৱৰ্ক মাৰ্কেটিঙে আজি বহুত ব্যক্তিক এনে কিছুমান সুবিধা আজি দিছে, বা আজি বহুত ব্যক্তিৰ হাতত তেনেকুৱা এটা সুবিধা আছে যে তেওঁলোকে আজি বজাৰ কৰাৰ আগত এটিএমে কাৰ্ডে চেক কৰি ল'বলগীয়া নহয়, কাৰণ তেওঁলোকৰ পইচা কোনোদিন কমি নাথাকে। প্ৰতি মাহে ইমাহতকৈ সিমাহ তেওঁলোকৰ বাঢ়ি আহি আছে, আৰু তেওঁলোকৰ বেংক বেলেঞ্চো তেওঁলোকৰ সদায় বাঢ়িয়ে থাকে। তেওঁলোকে যিমানেই নকমাওক তাৰমানে তেওঁলোকৰ ইনকামৰ লেভেলটো বাঢ়ি গৈয়ে আছে। লাষ্ট যিটো অপৰচুনিটি, শেষ যিটো মই 18 নম্বৰ পইণ্টটো মই কথা ক'বলৈ গৈছোঁ যে সুস্থ স্বাস্থ্য। আজিৰ তাৰিখত মই আপোনালোকক কওঁ যে সুস্থ স্বাস্থ্য কোনে নিবিচাৰে। আজি একেবাৰে মনো বাচ্চাটোৰ পৰা ধৰি আজি যাওঁ কালি যাওঁ জমৰ ঘৰ দেওনাত ভৰি দিওঁ অৱস্থাত থকা মানুহজনেও আৰু দুদিন এই সংসাৰত জীয়াই থাকিব বিচাৰে, আৰু দুদিন হ'লেও এই সংসাৰত জীয়াই থাকিব বিচাৰে। গতিকে আজি সকলোকে এই স্বাস্থ্য বোলা বস্তুটো সকলোকে লাগে। কোনেও নিবিচাৰে মোৰ যে স্বাস্থ্য বেয়া হওক, মই সোনকালে মৰিম, কেতিয়াও নিবিচাৰে। আজি মই 18টা পইণ্টৰ কথা ক'লোঁ। আজি 18টা পইণ্টৰ ভিতৰত যদি কোনো এজন গ্ৰাহকে ইয়াৰ যদি এটা পইণ্টটো যদি মনোগ্ৰাহী হয়, তেনেহ'লে সেই ব্যক্তিজন আজি নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰতি আসক্তি বাঢ়িব পাৰে, আৰু তেখেতৰ লগতে আপুনি হাত মিলাওক। চাব আজি এই নেটৱৰ্ক মাৰ্কেটিঙৰ আজি তেওঁ নৱাগত, কাইলৈ এজন হিৰো হৈ যাব পাৰে। চাওক নেটৱৰ্ক মাৰ্কেটিঙৰ এই যিখিনি সুবিধা দিছে, এই সুবিধাখিনি যদি আমি কোনো এজন গ্ৰাহকক যদি শ্বেয়াৰ কৰোঁ, তেতিয়াহে আমি জানিম যে অনাগত দিনৰ কাৰণে সেই গ্ৰাহকজনৰ দ্বাৰা আমাৰ কি লাভ হ'ব। যধে মধে যাকে তাকে আমি জোৰ জবৰদস্ত নেটৱৰ্ক মাৰ্কেটিঙত জড়িত কৰাই দিলেই আমাৰ ব্যৱসায় বাঢ়ি নাযায়, আমাৰ বিজনেছ ভলিউম কাহানিও বাঢ়ি নাযায়। নেটৱৰ্ক মাৰ্কেটিঙত তেতিয়াহে আপুনি সফল হ'ব পাৰিব যেতিয়া আপোনাৰ টিমৰ মানুহে, আপোনাৰ গ্ৰাহকে, আপোনাৰ যিখিনি উপভোক্তাই নেটৱৰ্ক মাৰ্কেটিঙৰ আচল সাঁথৰটো বুজি পায়। সেই দিনাৰ পৰা যে নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায় দুপে উঠি আহিব, আৰু আপোনাক শিখৰলৈ লৈ যোৱাৰ বাবে কোনেও এক চুটো ৰখাব নোৱাৰে। জয় শ্ৰী ৰাম।